বৰ জ্বলা ৰে কেলা কেনেকুৱা লাগিছে মুড়ি খাই একদম ভাল লাগিছে চটপটি নিচিনা লাগিছে একদম ৰঙা হৈ বৰ জ্বলা বহুত ঝাল দেই খোৱা হ'লে তথাপিও নেৰে কেলা কোনোবা যদি বিকা মানুহে এনেকা বনাই নিদিয়ে ইমান টেষ্টি কেতিয়াও কিনি নাখাব দেই এনেকা ঘৰত বনাই ল'ব ৰমেশ খা একদম ভাল লাগিছে আয়া মুড়ি ভিডিও মুড়ি ভিডিও সব অৰ্জুন পাল একদম ভাল লাগিছে চটপটি নিচিনা বনাইছো মুড়িটো একদম খাবলৈ ভাল একদম ৰঙা কৰি দিছো ৰঙা কৰিছে ৰাতিপুৱা যে পকৰ লাল হৈ যায় তোৰ কেনেকুৱা লাগিছে খা কেলা এই কেলা শেষে কৰিলে দি খা হেল্ল' গাইজ আমাৰ মুড়ি খোৱা চাই থাকক অকণমান দেৰি কেনেকুৱা লাগিছে এই জলকীয়াটো চাইছে জলকীয়াটো খালে মানে গম পাই যাব আৰু ধুনীয়া ৰাতিপুৱা গ'লেহে গম পায় বহুত জলকীয়া বহুত জ্বলা ইয়াৰ লগত যদি বহুত এটা জ্বলা বিয়াৰ আছে। বটল থাকিলে হয় এই মুড়ি খাই শেষ কৰি কৰিলে দিছোঁ এই মুড়ি খোৱা দায়িত্ব যে 5 কেজি কিজানি মুড়ি কিজানি বনাই এনেকা দিলে কিজানি 5 কেজি মুড়িয়ে শেষ কৰি দিব কিজানি ইমান ৰাক্ষ অ প্ৰথম চাইছো চেনাই ইমান জলকীয়া দিছে তথাপিও শেষ মুড়ি এদাই খতম খা খা আৰু কিবা ক'ব হেল্ল' গাইজ আপোনালোকে চালে আমালোকৰ এই মুড়ি খোৱা ভিডিঅ'টো যদি ভিডিঅ'টো চাই যদি ভাল লাগে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আপোনালোকে ভিডিঅ'টো চাই কিন্তু আপোনালোকে ছাবস্ক্ৰাইব নকৰে আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব তেনেহ'লেতো আমালোকে এনেকুৱা ভিডিঅ' আৰু আপোনালোকে ভাল ভাল ভিডিঅ' দেখাব পাৰিম আপোনালোকে ছাবস্ক্ৰাইব জৰুৰ কৰিব নকৰে বেয়া লাগে অলপ